Good morning guys. বৰ্তমান এতিয়া ৰাতিপুৱা 8টা বাজিছে মই গা চা ধুই ৰেডি হলো আৰু এতিয়া মানে মোৰ একদম কামত বিজি হৈ আছো কাম কৰি থাকোঁতে এয়া ভিডিঅ' বনাই আছো কাপোৰ শুকাবলৈ গৈছো আৰু মোৰ হাজবেণ্ডে মাছ বাছিছো বুলি কৈছে মানে বহুত বিজি আজি দিনটো মানে একদম বিজি আৰু ৰাতিপুৱাৰ পৰা কামৰ পৰা ৰেষ্ট নাই প্ৰায় কাম কৰি পুৰা ক্লিয়াৰ কৰিলোঁ আৰু কাৰণ আজি একদম মানে বহুত বিজি মানে বাৰ্থডে এটা খাবলৈ আছে তাৰপিছত আকৌ আমাৰ দহা এটাও যাব লাগে সেইকাৰণে মানে খৰ ধৰ কৰিছোঁ আজি এয়া কাপোৰ কানি এয়া ধুই মেলি ৰেডি আৰু সেই চলতে আপোনালোকৰ লগতো কথা পাতি থাকোঁ বুলি ভাবি এই কামৰ চলতি এই কাপোৰ আধা আধি শুকালোৱে তাৰপিছত আকৌ এতিয়া শুকাব আৰু এতিয়া আৰু কেইটামান আছে এইকেইটা শুকাই লওঁ গাইছ আজি আমি গাঁৱলীয়া মানুহ যেতিয়া আমাৰ মানে এনেকুৱা দিনত মানে মাঘ নহয় আঘোণ মাহৰ পৰা বহাগলৈ মানে আমাৰ গাঁওবিলাকত খুব উৎসৱ পাৰ্বণ হৈ থাকে আৰু এইবিলাক হৈ গাইছ এতিয়া মানে হেৰি কি হয় আমাৰ আঘোণ মাহৰ পৰা বহাগ মাহলৈকে আমাৰ গাঁৱত মানে উৎসৱ পাৰ্বণ খুব চলে মানে আৰু আমাৰ গাঁওখনত উৎসৱ এনেকৈ মাতি হয় যেতিয়া প্ৰতিটো উৎসৱত মানে আমি যাব লগা হয় যাব নোৱাৰিলেও মানে বহুত বেয়া পোৱা নিচিনা হয় আৰু সেইকাৰণে আমি যাবই লাগে অলপ হ'লেও দেখা দিব লাগে সেইবাবে এইকেইদিন পূৰা ব্যস্ততা হৈ আছোঁ এতিয়া আকৌ দহা খাবলৈ যাওঁ প্ৰথমতে বাৰ্থডে খাবলৈ যাওঁ বাৰ্থডে খাই পিনে দহালৈ যাম এয়া ধানো শুকালোঁ ধান শুকাই মেলি ক্লিয়াৰ কৰিলোঁ ৰাতিপুৱাৰ পৰা ছোৱালীজনীক স্কুলত পঠিয়ালোঁ আকৌ মানে হাজবেণ্ডে এতিয়া গেছ শেষ হ'ল গেছ আনিবলৈ গৈছে তাৰপিছতে মই এই কাপোৰ কানি শুকাই মেলি এতিয়া প্ৰায় ৰেডি হৈ গ'লোঁ আকৌ ল'ৰাটোক গা চা ধুৱাই আমি প্ৰথমতে বাৰ্থডে খাবলৈ যাম তাৰপিছত দহা খাবলৈ যাম তাৰপিছতে সেইটোৱে আৰু মানে দহা এনেদৰে আমি আৰু জীৱনটো আমাৰ গাঁৱৰ পৰিৱেশ এটা চলে আৰু মই আৰু বহুত কথা ক'ব আছে বাৰু এতিয়া মই অলপ ব্যস্ততা হৈ আছোঁ ক'ম বাৰু ক'ম মানে এইটো হৈছে কি কামৰ চলেদি বহুত দিনৰ পৰা কথা এটা ক'বলৈ মন গৈ আছিল কম লাগি আছে ক'ব পৰা নাই মানে আজিকালি মানুহবিলাকে ইমান অন্ধবিশ্বাসৰ পিছত ঘূৰি ফুৰিছে তাৰ বিষয়ে অলপ ক'বলৈ মন গ'ল যিটো এতিয়া অগ্নিনাভ মন্দিৰৰ কথা যিটো আলোচনা বিতৰ্ক চলি আছে তাৰ বিষয়ে ময়ো অলপ ক'বলৈ মন গ'ল মানুহবোৰ মানে কি হৈছে নাজানো আৰু মইতো এইবিলাক বিশ্বাস নকৰোঁৱে আৰু মই মানে অলপ মেছেজ দিব বিচাৰোঁ যে এইবিলাক আজিলৈকে আৰু ভগৱান এনেকুৱা ওলোৱা হ'লে মানুহৰ দোষেই নাথাকিলেহেঁতেন মানুহৰ সকলো দোষ মানে ভগৱানে এক ছেকেণ্ডতে নাইকিয়া কৰি দিব পাৰিলেহেঁতেন মোৰ মতে বিশ্বাস কৰোঁ কি কৰ্মই ধৰ্ম আৰু মানে সৎ পথত চলি থাকিলে নিশ্চয় ভগৱানে চায় আৰু দুখতো বচায় সেইবিলাক মোৰ বিশ্বাস আছে সেইকাৰণে মই ভাবোঁ এই অগ্নিনাভ মন্দিৰলৈ যোৱাতকৈ মানুহবোৰ সৎ সংগত মানে সৎসং এতিয়া যি ওলাইছে আমাৰ টাউনত প্ৰায় ওলাইছে এতিয়া বহুত জেগাত ওলাইছে সৎসঙৰ অৰ্থটো হৈছে সৎ সংগৰ মানুহৰ লগত যদি থাকে মানুহ কেতিয়াও বিপদ নহয় আৰু বিপদ হ'লেও কিবা এটা উত্তৰ পোৱা যায় গতিকে মই ভাবোঁ মন্দিৰত যাওক বাৰু মই ক'ব বিচৰা নাই ময়ো বিশ্বাসী মই শিৱ ভক্ত হয় মই পূজা বহুত কৰোঁ মোৰ ভগৱান মোৰ অন্তৰত আছে মোৰ সকলোতে আছে মই ভগৱানক কেতিয়াও মই অপমান কৰিব নিবিচাৰোঁ কিন্তু যিবিলাক মানে এতিয়া যে ভগৱান যে লম্ভিছে বুলি যে কয় এইটো কথা মই অকণো বিশ্বাস নকৰোঁ আৰু মই নেমানো আৰু সেইবিলাক জেগাত যোৱাতকৈ আপোনালোকে সৎ সংগত যাওক আৰু নহ'লে ছ'চিয়েল মিডিয়াত মানে মটিভেশ্যনেল
এংকৰবিলাকৰ কথাবোৰ শুনক আৰু পণ্ডিত ৰুদ্ৰাক্ষ আচাৰ্য আৰু 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 নামবিলাক মই পাহৰি গৈছোঁ। সেইবিলাক মানুহৰ বাণী শুনকচোন। আপোনালোকৰ জীৱনটো কেনেদৰে অতিবাহিত কৰিব লাগে, কেনেকৈ দুখৰ পৰা পৰিত্ৰাণ পাব লাগে, সকলো কথা বুজি পোৱা যায়। সেইবিলাক কথাত আপোনালোকে গুৰুত্ব দিয়ক। যদি আপোনালোকে সেইবিলাক শুনিবলৈ ধৈৰ্য নাই, সৎসংগত যাওক। সৎসংগত যদি নাযায়, আপোনালোকে সদায় কিতাপ পঢ়ক, ভাল ভাল কিতাপ পঢ়ক, ভাল মানুহৰ লগত আলোচনা কৰক, ভদ্ৰ মানে ভাল কথা চিন্তা কৰক। নিশ্চয় আপোনালোকৰ উত্তৰ বিচাৰি পাব। আৰু মোৰ ফালৰ পৰা সিমানে মই মেছেজ দিম। মানে মই এইবিলাক অন্ধবিশ্বাসটো একেবাৰে বিশ্বাস নকৰোঁ। আৰু অগ্নিনাভ মন্দিৰত যে গ'লে মনৰ কামনা পূৰ হয়, সেইটো মই একেবাৰে বিশ্বাস নকৰোঁ। তেনেকৈ কোনো সম্ভৱেই নহয়। আৰু যিসকলে পাইছে, নেজানো সিহঁতে কি অৰ্থত পাইছে, কৈছে। আৰু মানুহৰ বিশ্বাসেই মেইন। বিশ্বাস কৰিলে সকলো পোৱা যায়। গতিকে সিহঁতে সেইবিলাক বিশ্বাস কৰিছে, পাইছে। কিন্তু যে গোটেই মানুহে যে বিশ্বাস তাত গ'লে যে মনোকামনা পূৰ হ'ব, সেইটো হ'লে মই ছাপোৰ্ট নকৰোঁ। সেইকাৰণে মই আপোনালোকক মেছেজ বহুত দিনৰ পৰা দিম বুলি ভাবি আছোঁ। মোৰ ফিলিংছেৰে মই ক'ব বিচাৰিছোঁ, আপোনালোকে সৎসংগত যাওক, ভাল কিতাপ পঢ়ক, ভাল মানুহৰ লগত সংগ দিয়ক, ভাল মানুহৰ লগত আলোচনা কৰক, উত্তৰ সকলো পাই যাব। আৰু সিমানে মই বৰ্তমান মোৰ টকা পইচা নাথাকিলেও মই নিজকে বহুত সুখী বুলি ভাবোঁ। আৰু যি দিছে তাক লৈ সন্তুষ্ট। আৰু এতিয়া মই মোৰ ল'ৰাটোক গা ধুৱাব লাগে। ঘৰলৈ আহিলোঁ। গাইজ, এতিয়া আৰু এটা কথা কওঁ আপোনালোকক, ছাৰপ্ৰাইজ দিওঁ। আৰু ছাৰপ্ৰাইজ নহয়, কথা এটা কওঁ। মোৰ ঘৰত আজি বহুত আলহী আহি আছে। আৰু আলহী কোন কোন আহিব আপোনালোকক মই ইন্ট্ৰডাকশ্যন দিম বাৰু। সিহঁতে আহিলে মানে এতিয়া মুঠতে মোৰ ঘৰত আজি আহি আছে আৰু এতিয়া বৰ্তমান আহি পোৱা নাই। আকৌ সিহঁতকো মানে মোৰ সেৱা শুশ্ৰূষা কৰিবলৈ কাৰণে মই ৰেডি হৈ আছোঁ। আৰু এনেকৈয়ে মোৰ জীৱনটো মই সুখী। আলহী আহিছে, সেইটো মই বহুত এনজয় কৰিছোঁ। আৰু ক'ৰবাত মানে এতিয়া মানুহক বাৰ্থডে খাব লাগে, ঘৰত কাম কৰিব লাগে, আৰু বিভিন্ন মোৰ ল'ৰা ছোৱালীক আপডাল কৰা, ল'ৰা ছোৱালীক পঢ়োৱা মেলা, এইখিনি সকলো বস্তু মই ফূৰ্তিৰে কৰোঁ, খুব আনন্দ মানে মনেৰে কৰোঁ। মোৰ মনত কেতিয়াও মই বেয়া ভাৱ লৈ নকৰোঁ। সেইটো কাৰণে মই আজি সুখী বুলি মই অনুভৱ কৰোঁ। যিকোনো কাম আপোনালোকে আনন্দ মনেৰে কৰক। আলহী আহিছে, আলহীসকলক ধুনীয়াকৈ শুশ্ৰূষা কৰোঁ। মই এতিয়া বৰ্তমান আহি পোৱা নাই, আহিলে মানে আপোনালোকক দেখুৱাম। ঠিক আছে গাইজ, এতিয়া বাই। এতিয়া ব'লক চাবলৈ যাওঁ। আমাৰ এটা বাৰ্থডে হৈ গৈছে আৰু দেই। এই বাৰ্থডে গাৰ্লটো হৈছে এইজনী। কাচক কাচককৈ একদম ৰেডি কৰি দে। একো নহয়, ৰেডি কৰ। বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, বাৰ্থডে টু জিগি, হেপী বাৰ্থডে টু ইউ, Happy birthday to you, Jiggy. Happy birthday. Happy birthday. আমি জিগি বাক খুৱাই দিওঁ দিয়া। আমি জিগি বাক খুৱাই দিওঁ। বাৰ্থডে গাল অকমান লগাই দিওঁ। তুমিও খুৱাই দিয়া। এইটো ই আকৌ ইয়ালৈহে আহিলে, নেখায়, ভয়তে নেখায়। হৈ গ'ল। আমি বাৰ্থডে খাই লৰধাৰকৈ আকৌ সকাম খাবলৈ আহি গ'লোঁ। এইটো দহা খাবলৈ আহিলোঁ। আৰু আমি বহুত দেৰিকৈ পালোঁ, প্ৰায় একদম লাষ্টত খোৱাৰ সময়ত পাইছোঁহি।
খোৱাৰ সময়ত পাইছোঁ আৰু ইয়াৰ মানুহবোৰ আশীৰ্বাদ ল'বলৈ, ৰাইজৰ আশীৰ্বাদ ল'বলৈ মানুহবোৰ যো-জা কৰিছে আৰু আমাৰ খোৱা বোৱা এয়া সকলো ৰেডি হৈ গ'ল। আমাৰ ইয়াত এটা নিয়ম আছে, ৰাইজক একেলগে বহুৱাই একেলগে মানে খোৱা হয়। সেইকাৰণে আমি সকলো একেলগে বহিছোঁ। চাওক, ইটো মূৰৰ পৰা সিটো মূৰ একেলগে সকলো মানুহ, আমাৰ গাঁৱৰ মানুহ, ওচৰ চুবুৰীয়াৰ মানুহ আৰু পৰিয়ালৰ মানুহ সকলো আহিছে। আহি এনেদৰে মিলিজুলি মানে গোটেই একেলগে বহি খাবলৈ ৰেডি হৈছে আৰু সকলোৰ পৰা এতিয়া ঘৰৰ মানুহ আৰু পৰিয়ালৰ মানুহকেইটা আশীৰ্বাদ ল'বলৈ যো-জা কৰিছে। এয়া আশীৰ্বাদ লৈছে। আমি এনেদৰে এয়া ওচৰতে বহি আশীৰ্বাদ দিবলৈ ৰেডি হৈ আছোঁ আৰু অলপ ডাৱৰীয়া বতৰ হৈ আহিছে। বৰষুণ দিওঁ দিওঁ অৱস্থা এনেধৰণৰ কৰিছে, কিন্তু দিয়া নাই। বৰষুণ নিদিলে আৰু আমি ভালে কুশলে খাই বৈ আজৰি হৈ গ'লোঁ। আৰু এয়াই আমাৰ আৰু দেউৰী নিয়মৰ এটা অকণমান দেখুৱাবলৈ পাৰিলোঁ, থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু কিছু দেখুৱাব থাকিলে, কিন্তু মোৰ সময় জোৰাব নোৱাৰি মই আগতীয়াকৈ আহিব নোৱাৰিলোঁ। গতিকে ইমানতেই প্ৰায় শেষ হ'ল আৰু দহা। এতিয়া ৰাইজৰ আশীৰ্বাদ ল'ব, তাৰপিছত আমি সকলোৱে একেলগে খাম, খাই বৈ ঘৰা-ঘৰি হৈ যাম। গাইজ, এতিয়া দহা শেষ হ'ল আৰু মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰিবলৈ নেপাহৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। ধন্যবাদ।